Hello dosto. আহিছোঁ অকণমান চুলি কাটিলোঁ কালি হোলী আছে না তাৰ কাৰণে অকণমান চুলি কাটি দিলোঁ চুলি ছত্তীশগড় ফ্ৰম ছত্তীশগড় ফ্ৰম ছত্তীশগড় মানে কালি হোলী না তাৰে কাৰণে অকণমান চুলি কাটি দিলোঁ সেইকাৰণে নহ'লে একদম বেয়া দেখা চুলি কেইডাল এইটো মহেন্দ্ৰ শ্ব'ৰুম হয় মজা দেই মজা আৰু ইয়াতে এখন মেলা এখন হৈ আছে মেলাখন সোমাই যাওঁ তাকে ভাবিছোঁ ৰ'বা বিৰাট জবৰদস্ত মেলা বহুত কম টকাতে ভাল বস্তু পায় বিৰাট ভাল বস্তু কম টকাত মেলা বহুত ভাল মেলা হয় বহুত বস্তু পায় এতিয়া সোমাই যাওঁ চাওঁ কি হয় ইয়াতে কি আছে চাওঁ ৰ'বা ইয়াতে অকণমান ভিতৰত সোমাই চাওঁ এইখন এখন মেলা হয় এইখন ভীমৰাপুৰ মীনা বজাৰ মজা দে গধূলি গুড ইভিনিং মানে এইটো প্ৰগ্ৰেম হয় গধূলি গুড ইভিনিং প্ৰগ্ৰেম ভৰিত কিবা এটা হৈছে মানে খোজকাঢ়িব পৰা নহ'ব ইয়াতে বন্দুক আছে বন্দুক গুলি ল'ব পাৰি মানুহ দুনুহ নাই দেখোঁ ভাল বস্তু আছে এইখন এখন ঘূৰি আছে সৰু চল্লিছ চকা গাড়ী ঘূৰি আছে এইখন মজাৰে এইখন এখন ছত্তীশগড়ত এখন ভাল মীনা বজাৰ বহিছে ইয়াতে কম টকাতে ভাল বস্তু পোৱা যায় भाई साहब ये कितने का है इसका 8,500 का सर कितना 8,500 8,500 का है ये वाला लोगे 2500 रुपये में आएगा अच्छा ये बढ़िया बस्तु আছে बढ़िया एकदम फैंटास्टिक চাই থাকা তোমালোকে মানে কোনোবা যদি ইয়াতে কিবা বস্তু ল'ব ইচ্ছা কৰা নাই ইয়াতে অৰ্ডাৰ কৰি দিবা ভাল বস্তু অৰ্ডাৰ মানে ইয়াতে আছে মীনা বজাৰ এইখন মীনা বজাৰ ভাল বস্তু কি ধুনীয়া বেগ আছে কি ধুনীয়া বস্তু আছে মহিলাৰ কাৰণে কি ধুনীয়া চেণ্ডেল আছে ধুনীয়া চেণ্ডেল বাকী সৰু ল'ৰা ছোৱালী বাচ্চাৰ কাৰণে আছে এইবিলাক সৰু বাচ্চাৰ কাৰণে এইটোতো আমাৰ অসমৰ বস্তু আছে এইটো আমাৰ অসমত ৰখোৱা বস্তু আছে এইটো এই চানাচুৰ পাইজামা মজা দে আৰু কি আছে ইয়াতে হোলীৰ কিবা বস্তু আছে নেকি নাই নাই ইয়াতে হোলীৰ একো বস্তু নাই তথাপিতো চাব লগা বস্তু আছে মানুহক মাৰিব লগা হ'লে না এইবিলাক বস্তু ল'ব লাগে এইবিলাক বস্তু মাৰিব লগা হ'লে মানুহক নালাগে মানুহক মাৰিব দে এইবিলাক পাপ কাম এইখন হৈছে ছত্তীশগড়ত আজি বহুত দিন হ'ল মীনা বজাৰ বহি আছে ইয়াতে अचार कितने का है ये अचार ये वाला अचार कितने का है मिर्ची वाला सबका 100 रुपये मतलब 400 रुपये किलो 400 টকা কিলো আছে আচাৰৰ ইয়াতে ভাল আচাৰ আছে বঢ়িয়া ইয়াতে যি বস্তু লাগে তাত চব বস্তু পোৱা যায় চব বস্তু A to Z বস্তু পোৱা যায় তোমালোকে যি বিচাৰা না তাত সেই বস্তু পাই যাব ভাল বস্তু আছে মানে ইয়াতে কি আৰ্টিষ্ট মান ইয়াতে আছে ইয়াতে টেটু বনাব পাৰি মজা দে ইয়াতে কি টেটু বনাব পাৰি বাহ ইয়াতে হাফ পেণ্ট মানে এটা হাফ পেণ্ট এটা লাগিছিলে চাওঁ কেনেকুৱা পেণ্ট দিলে ভাল হ'ব ইয়াতে এইবিলাক পেণ্ট হয় জিন্স পেণ্ট কটন পেণ্ট হাফ পেণ্ট